Hi, hello, welcome to my YouTube channel RS TERON লৈ স্বাগতম জনালো আৰু আজি বিশেষ ভিডিওটো হৈছে বেলেগ ধৰণৰ আৰু ভিডিওটো ৰাস্তা পৰা আৰম্ভ কৰা হৈছে আপোনালোকে বেয়া নাপাব আৰু অতি শীঘ্ৰে 2 লাখ পদত নতুন নিযুক্তি বিজ্ঞাপন তাৰিখ জাৰি কৰা হৈছে ডেটটো হৈছে 17 জুন 2026 আপোনালোকে বিশ্বাস নকৰে যদি মোৰ ভিডিওটো গোটেই সম্পূৰ্ণকৈ চাওক এই ক্লিপটো দিয়া আছে আপোনালোকে সম্পূৰ্ণকৈ চাওক শীঘ্ৰেই 2 লাখ পদত নতুন নিযুক্তি বিজ্ঞাপন প্ৰকাশৰ বাবে বিভাগে চলিছে প্ৰস্তুতি খালি হবলগীয়া পদৰ বিপৰীতেও হ'ব বিজ্ঞাপন জাৰি নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি আগন্তুক 5 বছৰৰ ভিতৰত ৰাজ্যত সম্পন্ন হ'ব 2 লাখ পদৰ নতুন নিযুক্তি ইয়াৰ বাবে ইতিমধ্যে বিভাগে চলিছে যাৱতীয় প্ৰস্তুতি ৰাজ্যৰ বিভিন্ন বিভাগত খালি হৈ থকা আৰু 2027 চনৰ 31 মাৰ্চৰ ভিতৰত খালি হবলগীয়া পদৰ সবিশেষ দাখিলৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি ইতিমধ্যে প্ৰয়োজনীয় পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সেই অনুসাৰে ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগেও যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰাই নহয় ইতিমধ্যে যুগুত কৰিছে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত খালি হৈ থকা প্ৰায় 35,000টা শিক্ষক পদৰ তালিকা ইয়াৰ ভিত্তিতেই অতি কম সময়ৰ ভিতৰতে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিব কেউটা শিক্ষা সঞ্চালকালয়ে কলে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে সোনকালে মই মাত্ৰ দুদিন হৈছেহে দায়িত্ব লোৱা গতিকে কিন্তু কাম কাজ আৰম্ভ কৰিছো ইতিমধ্যে ক'ত কিমান ভেকেঞ্চি আছে আমাৰ সেইটো শিক্ষা হেতু ডাটাৰ পৰা আমি পাইছো অৱশ্যে এইবাৰ নতুন পদ্ধতিৰে প্ৰকাশ পাব প্ৰতিটো বিভাগৰ বিজ্ঞাপন কেৱল খালি হৈ থকা পদৰ বাবেই নহয় 2027 চনৰ 31 মাৰ্চত খালি হ'বলগীয়া পদৰ বাবেও প্ৰকাশ পাব বিজ্ঞাপন কিন্তু আমি এবাৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি দিয়াৰ ব্যৱস্থা কৰিম প্ৰস্পেক্টিভ মানে এতিয়া আমাৰ জুন মাহ গতিকে আমি যেটো ভেকেন্সি উলিয়াম এটো 31 মাৰ্চ 2027ত কিমান ভেকেন্সি হ'ব যাতে আমি ভেকেন্সি স্যাচুৰেশনটো আমি ভালকে এচিভ কৰিব পাৰো তাৰ কাৰণে আমি 31 মাৰ্চ 2027ত কিমান পদ খালি হ'ব তাৰ হিচাপ মই উলিয়াব দিছো কেৱল হিয়াই নহয় আগন্তুক 5 বছৰৰ ভিতৰত ৰাজ্যত গঠন হ'ব অসম আৰক্ষীৰ দুটা নতুন বেটেলিয়নো যাৰ জৰিয়তে কেৱল অসম আৰক্ষীৰ এই 2 বেটেলিয়নতে নিযুক্তি লাভ কৰিব 25,000 যুৱকে ইয়াৰ মাজতে বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত গ্ৰহণ কৰা নতুন পদ্ধতি সন্দৰ্ভতো কাৰণ ব্যাখ্যা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে কাৰণ কেতিয়াবা আমি বছৰটোৰ আৰম্ভণিতে বিজ্ঞাপন দিওঁ আৰু প্ৰসেছটো কমপ্লিট হওঁতে দ্বিতীয়টো বছৰ পাইগে ইন দি মিন টাইম আকৌ বহুত ভেকেন্সি সৃষ্টি হয় তাৰ কাৰণে আমি 31 মাৰ্চ 2027ত কিমান পদ খালি হ'ব তাৰ হিচাপ মই উলিয়াব দিছো সকলো ঠিকে থাকিলে আগষ্টৰ মাজভাগৰ পৰাই আৰম্ভ হ'ব নিযুক্তিৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া এতিয়া অপেক্ষা কেৱল সময়লৈ ৰাইজসকল বিশ্বাস কৰিলে নে এতিয়া মোৰ কথা অতি শীঘ্ৰে আহি আছে নতুন নিযুক্তি অনলি পুলিচতে 25,000 নিযুক্তি দিব ভিডিওটো যদি আপোনালোকে চাইছে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ